वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिन भिडिओ दिया ना कारण आज এটা মই ধামাকাৰ ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো আৰু আজি মই যাই আছো দৰং জিলাৰ ঐতিহাসিক ৰাজাদিনীয়া পুখুৰী বল্লদেৱ পুখুৰীলৈ আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক। তো লেটস গো। ओके गाइस, এতিয়া আমি আহি পাই গলো ৰজাদিনীয়া বল্লদেৱ পুখুৰী আৰু আপোনাক মই দেখুৱাই আছো বল্লদেৱ পুখুৰী আৰু এইটো আপোনালোকে যেটো আগত পুখুৰীটো দেখিছে ডাঙৰ পুখুৰী হয়, এইটোই বল্লদেৱ পুখুৰী। এইটো বল্লদেৱ পুখুৰী কিমান ডাঙৰ আপোনালোকে দেখিছে। আৰু আজি মোক এই চিপাদাৰৰ পৰা আনিব গৈছিল সাগৰ আৰু ইফালে ময়ূৰ আছে পিছফালে আৰু এইটোৱে সেইটো পুখুৰী, যিটো পুখুৰীৰ কথা কৈ আছিলোঁ বল্লদেৱ পুখুৰী। মই আৰু পুৰা এনেকৈ ঘূৰি কিনে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক সম্পূৰ্ণ। চ' গাইছ, এয়া এইটো পুখুৰী। আমি আৰু পুখুৰীটো পাৰে মই ইয়াৰ চাইকেলত বাৰু বহি লৈছোঁ, মুখানি চলাই আছে আৰু আমি যাই আছোঁ। এইটো এটা মন্দিৰ আৰু আমি মন্দিৰটো এইফালে সোমাই আহিলোঁ আৰু এইটো মন্দিৰটো মই কি লেখা আছে বাৰু আপোনালোকক কৈ আছোঁ মন্দিৰটো আৰু আপোনালোকক পূৰা মন্দিৰৰ পুখুৰীটো দেখুৱাব বিচাৰিছোঁ। সেইটো পূৰা ওচৰলৈ আহিব পাৰি। এইটো পুখুৰীটো নামি যাই আছোঁ, বহুত নাজানো আমি দিয়াইছোঁ আৰু ক'লা হৈ আছে। উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে, শুনিছো গুণগুণনি, শুনিছো খিলখিলনি সিপাৰৰ। এই মন্দিৰটোতে দৰঙৰ প্ৰথমৰ কাৰণে ব্ৰাহ্মণৰ সভা হৈ যায়, সভা হৈছিল, মেল হৈছিল আৰু মনৰে চৰাই এইটো এটা বহুত ধুনীয়া পিকনিক প্লেচ হয় আৰু ইয়ালৈকে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে পিকনিক খাবলৈ। হয়, আমাক অলপমান বড়োদাই পুখুৰীটো আমাক কৈ দিব। বল্লদেৱ পুখুৰীটো ৰজা বলিনাৰায়ণ, কোচ ৰজা বলিনাৰায়ণে খন্দোৱা বুলি আচলতে আমাৰ সকলোবিলাকে অনুমান কৰে বা লিখিতও আছে। এই বলিনাৰায়ণৰ নাম অনুসাৰেই পুখুৰীটোৰ নাম বল্লদেৱ হোৱা বুলি আমি আচলতে জানো, কাৰণ এই গীত সাহবৰ হিষ্ট্ৰী অফ এছাম বুলি যিখন আছে সেইখনত বলিনাৰায়ণৰ যে আন এটা নাম বলদেৱ আছিল সেই কথাটো উল্লেখ আছে। গতিকে 1614 চনত পুখুৰীটো খন্দোৱা বুলি অনুমান কৰা হয় যদিও তাৰ সত্যতাটো আচলতে কোনো তথ্য পাতি নাই। অনুমান কৰা হৈছে 1614 চনত মানে তেওঁ খন্দাইছিল। আৰু এই পুখুৰীটো প্ৰথম অৱস্থাত আমি যেতিয়া পাইছোঁ ইয়াৰ পানীভাগ আছিলে আচলতে 42 বিঘা 3 কঠা 1 লেচা মাটি আৰু পাৰত এই ধৰণৰ অলপ সৰু সৰু পাৰ আছিল। কিন্তু তাৰ পাছত কি কৰা হয়, 1964 চনত চিপাঝাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা পুখুৰীটো এবাৰ খন্দাই লোৱা হয়। খন্দোৱাৰ পিছত
সি কিছুদিন ধৰি এই আঞ্চলিক পঞ্চায়তৰ আণ্ডাৰত আছিল, তাৰপিছত মহকুমা পৰিষদৰ আণ্ডাৰত গ'ল। তাৰপিছত 2004 চনত 1998 চনত গঠিত বলদেৱ পুখুৰী সংৰক্ষণ সমিতিৰ অধীনত 2004 চনৰ পৰা পুখুৰীটো আহিছে আৰু আমাৰ গাঁৱৰ ৰাইজে তাক সংৰক্ষণ কৰি মাছ পালন কৰি তেনেকৈ ৰখা হৈছে। বৰ্তমান অৱস্থাততো পাৰত এতিয়া আমি বান্ধা পাৰত 60 বিঘাৰ ওপৰত থাকিব লাগে। পানীয়ে পাৰে মাটি দালি ইয়াৰ 60 বিঘাৰ ওপৰত থাকিব লাগে। আগৰ সৰু অৱয়ব এতিয়া নাই, এতিয়া ডাঙৰ কৰা হৈছে। পাৰৰ মানুহবিলাকে মাটিবিলাক এৰি দিছে আৰু সেইবিলাকক লৈ পুখুৰীটো কৰা হৈছে। আৰু ইয়াৰ উন্নয়নৰ বাবে স্থানীয় কমিটি আছে, এই স্থানীয় কমিটিয়ে প্ৰচেষ্টা এটা হাতত লৈ আছে। যিহেতু কি হয় জানো। ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কৰক, আৰু যদি ভাল লাগিছে লাইক কৰক, তেতিয়াহ'লে যদি বেয়া লাগিছে তেতিয়াহ'লে ডিছলাইক কৰক। আৰু কি বেয়া লাগিছে সেইখিনি আপোনালোকে প্লিজ কমেণ্টত জনাওক, তেতিয়াহ'লে মই আগন্তুক ভিডিঅ'বিলাকত মই শুধৰাবলৈ চেষ্টা কৰিম। আৰু কেনেকুৱা পাইছে কমেণ্ট কৰক, আৰু লগ পাম এটা নতুন ব্লগত। টিল দেন বাই বাই।